নমস্কাৰ। আজিৰ এই বিশেষ দিনটোত গানৰ মানুহ প্ৰাণৰ মানুহ এই চেনেল আৰু পেজৰ পৰা প্ৰত্যেকজন দৰ্শক শ্ৰোতালৈ মই শিখামূলীয়ে আন্তৰিক অভিবাদন জনাইছোঁ। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। হয়, সুন্দৰৰ সাধক, সুন্দৰৰ পূজাৰী, অসমীয়া জাতিক অন্য এক সুকীয়া স্থান দিবলৈ সক্ষম হোৱা শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি মহাপ্ৰয়াণৰ দিন। এই দিনটো আমাৰ বাবে কি আৰু অনাগত ভৱিষ্যতৰ বাবে কি হ'ব, সেই সন্দৰ্ভত হয়তো আমি বেলেগকৈ আৰু কোৱাৰ প্ৰয়োজন নাই। আমি গানৰ মানুহ প্ৰাণৰ মানুহ চেনেল আৰু পেজে প্ৰত্যেকবাৰেই চেষ্টা কৰি আহিছোঁ এই বিশেষ দিনবোৰত যাতে সেই বিশেষ ব্যক্তিসকলৰ কৰ্মৰাজি আৰু তেখেতসকলে আগবঢ়াই যোৱা অৱদানেৰে আমাৰ কৃষ্টিৰ সংস্কৃতিৰ পথাৰখনত যাতে অনাগত দিনত নতুনে ভৰি থৈ নিজৰ নাম উজ্বলাব পাৰে আৰু সেই পথেৰেই অসমীয়া জাতিক উচ্চৰ পৰা উচ্চতৰ দিশলৈকে আগবঢ়াই লৈ যাব পাৰে। আৰু সেয়েহে আমাৰ ক্ষুদ্ৰ প্ৰয়াস গানৰ মানুহ প্ৰাণৰ মানুহ এই পেজৰ আৰু চেনেলৰ পৰা প্ৰত্যেক বছৰে এই দিনটোত আমি শিল্পী প্ৰাণ সন্মান একোজন বিশেষ ব্যক্তিলৈকে প্ৰদান কৰোঁ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমি এনে এজন বিশেষ ব্যক্তিক এই সন্মান প্ৰদান কৰিছোঁ, যি সেই সুন্দৰৰ বাটেৰেই সাধনা কৰি সেই সুন্দৰৰ বাটেৰেই নিজক লগতে আন বহুতকে গতি দিবলৈ সক্ষম হৈছে আৰু অসমীয়া সংগীত তথা বোলছবি জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। তেখেত আন কোনো নহয়, সকলোৰে এটি পৰিচিত নাম, আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্তনাথ ডাঙৰীয়াদেৱ। নমস্কাৰ। নাথ ডাঙৰীয়া, প্ৰথমতে আপোনাক আমাৰ পেজ আৰু চেনেলৰ পৰা আজিৰ এই বিশেষ দিনটোত আন্তৰিক অভিবাদন জ্ঞাপন কৰিছোঁ। প্ৰথমতে আমি জানিব বিচাৰিছোঁ আজিৰ দিনটোত আপোনাৰ মনৰ অনুভৱ আৰু এই বিশেষ দিনটোত আপুনি যেতিয়া এই শিল্প জগতখনৰ লগত জড়িত হৈছিল, এই বিশেষ দিনটোত আপোনাৰ মনত থকা কিছুমান কথা। হয়, প্ৰথমে মই গানৰ মানুহ প্ৰাণৰ মানুহ এই চেনেল আৰু পেজৰ সকলো দৰ্শক শ্ৰোতাক শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি বিশেষ দিনটো আমাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যু দিৱসত এই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাইছোঁ। আচলতে এই দিনটো সদায় আমাৰ খুব ব্যস্ততাপূৰ্ণ দিন হয়। আগৰ পৰা সৰুৰ পৰাই আগতে সৰু থাকোঁতে আমি বিভিন্ন প্ৰতিযোগিতাবোৰ হয়, জ্যোতি সংগীতৰ প্ৰতিযোগিতা হয়, প্ৰতিযোগিতাসমূহত আমি যোগদান কৰোঁ আৰু তেনেধৰণেই খুব উৎসাহ পাওঁ, যোগদান কৰিবলৈ যাওঁ, ক'ৰবাত পুৰস্কাৰ পাওঁ, কেতিয়াবা নাপাওঁ, এনেকুৱাও হয়। তেনেকৈ সৰুকালটো পাৰ হৈছিল। তাৰ পৰৱৰ্তী সময়ত এই গীত মাতবোৰৰ লগত জড়িত হৈ থাকি এনেকুৱা এটা সময় আহি পালেহি, এতিয়া যিহেতু বয়সো অলপ হ'ল, সেইকাৰণে এতিয়া আজিকালি এই দিনটোত, বিশেষকৈ এই দিনটোত হওক বা ২০ জুন বিষ্ণুপ্ৰসাদ আগৰৱালাদেৱৰ বিষ্ণুৰাভা দিৱস হওক বা ভূপেনদাৰ মৃত্যুদিন বা জন্মদিন হওক, এইসমূহ দিনত আমি অতিকে ব্যস্ত থাকিব লগা হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমন্ত্ৰণ জনায়, বিভিন্ন প্ৰতিযোগিতাত বিচাৰকৰ কাৰণে মাতে বা বিভিন্ন ঠাইত বক্তৃতা ইত্যাদি প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনায়। গতিকে এই দিনবোৰ আমাৰ সদায় ব্যস্ত, অন্য দিন নহ'লেও আমাৰ এইকেইটা দিন অতি ব্যস্ততাৰে পাৰ হয়।
আৰু ইয়াত বিভিন্ন ধৰণৰ অভিজ্ঞতা বা বিভিন্ন ধৰণৰ আমাৰ স্মৃতি আছে এই দিনবোৰক লৈ, যিহেতু সৰুকালৰ পৰা এই দিনবোৰৰ লগত জড়িত হৈ আছোঁ আৰু নিজে কিছুমান অনুষ্ঠানৰ যোগেদি কেতিয়াবা আমি শিল্পী দিৱসত ৰাতিপুৱাই প্ৰভাত ফেৰী কৰোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাই গীত গাই গাই চহৰৰ বিভিন্ন অঞ্চলত আমি যোৰহাট চহৰৰ বিভিন্ন ঠাইত ঘূৰোঁ বা তেনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান হয়, কাৰ্যসূচী হয়। গতিকে এই কাৰ্যসূচীসমূহৰ লগতে ব্যস্ত হৈ থাকোঁ। গতিকে এই ধৰণৰ স্মৃতি আজিৰ দিনটোত মোৰ প্ৰায় মনত পৰে। তেনেকুৱা ধৰণৰ স্মৃতি এই দিনটোত সংগীতৰ লগত, গীতৰ লগত জড়িত হৈ থকা। হয়, জ্যোতিপ্ৰসাদ আগৰৱালা এনে এজন ব্যক্তি আছিল যাৰ নামেই হয়তো পৰিচয় অসমীয়া জাতিলৈ অকল সংগীতেই নহয়, নাটক আৰু বোলছবি এই দিশকেইটাতো তেখেতে সাংঘাতিক প্ৰভাৱ পেলাইছিল। কিয়নো বোলছবিত অসমীয়া বোলছবিৰ গোটেই ধাৰাটোক আনি লৈ অনা ব্যক্তিজনেই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইমান কষ্ট কৰি সেই সময়তে বিদেশলৈ গৈ গোটেই টেকনিকেল গোটেই কথা বতৰাবিলাক শিকি মেলি আহি অসমীয়া বোলছবি নিৰ্মাণ কৰিবলৈকে সাহস কৰা বৰ সহজসাধ্য বিষয় নাছিল। এখন ভাৰতবৰ্ষতে সময়ত কম আছিলে। হয়, অসমতো নাই। তেওঁ যিখিনি কাৰিকৰী জ্ঞান লৈ আহিলে বিদেশত গৈ লৈ আহি নিজৰ মাটিত এখন ছবি কৰিলে আৰু ছবিখনৰ নাম দিলে ছবিখন কৰিলে জয়মতীৰ ওপৰত। অসমীয়া ঐতিহাসিক কাহিনী লৈ পেলাই তেওঁ আগবাঢ়িলে। আৰু অসমীয়া নাৰীৰ কাৰণে সদায় ত্যাগৰ প্ৰতীক বুলি যাক কোৱা হয়, জয়মতী, সতী জয়মতী, তেওঁৰ কাহিনীক লৈ প্ৰথমখন ছবি কৰিলে। গতিকে বহু কষ্ট কৰিছিলে তেওঁ, বহুত কষ্টৰে হৈছিলে। সময়ত বহুত টকা পইচাৰ অভাৱ আছিলে তেওঁ, আৰু বিভিন্ন সমস্যাই আগুৰি ধৰিছিলে ছবিখন কৰোঁতে। কেইবাবাৰো তেওঁ ছবিখন বিভিন্ন কাৰণত কাৰিকৰীভাৱে কিছু মানে হেৰি থাকি গ'ল, দুখ ত্ৰুটি থাকি গ'ল, যিটো কাৰণে তেওঁ সেইবোৰ শুধৰাবলৈ বহুত কষ্ট কৰিব লগা হৈছিলে। তেনেধৰণে ছবিখন প্ৰথমখন অসমীয়া ছবি নিৰ্মাণ কৰি বাটকটীয়া হিচাপে আমালৈ আগবঢ়াই থৈ গ'ল অসমীয়া চলচ্চিত্ৰ। যিহেতু আপুনিও চলচ্চিত্ৰৰ লগত এজন পৰিচালক হিচাপে জড়িত, এজন সংগীত পৰিচালক হিচাপে জড়িত বা নাটকৰ লগতো জড়িত, মই এটা প্ৰশ্ন জানিব বিচাৰিছোঁ যে টেকনিকেলি পৰিৱৰ্তন হোৱাটো বাৰু স্বাভাৱিক কথা। মানে দিন বাগৰাৰ লগে লগে, সময় বাগৰাৰ লগে লগে টেকনিকেল নতুন নতুন কাৰিকৰীৰ মাধ্যমবিলাকো সলনি হৈছে। সেই পৰিৱৰ্তনটোৰ কথা মই সুধিব যোৱা নাই। জ্যোতিপ্ৰসাদে সেই নাটক বা বোলছবিত বা তেওঁৰ যিকেইখন নাটক, বিশেষকৈ সেই নাটককেইখনত যি এটা চিন্তাধাৰা, দৃশ্যপটেই হওক বা সংগীত পৰিচালনাৰ ক্ষেত্ৰতেই হওক, যি এটা মানে অভূতপূৰ্ব বুলিয়ে কওঁ মই, ইমান সুন্দৰভাৱে নাটককেইখনৰ লগত গীতকেইটা কেনেকুৱা ধৰণেৰে খাপ খাব লাগিব, তাৰ চিনবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগিব বা কাহিনীটো কেনেকৈ ডেভেলপ কৰিব, সেইখিনি ইমান ধুনীয়াকৈ তেতিয়াতেই কৰি থৈ গৈছিল। সেই বস্তুটো আপুনি আপোনাৰ হিচাপত সেই তেতিয়াৰ পৰা এতিয়ালৈকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে বা কিবা নতুনত্ব বা তাৰ কিবা জটি পৰিছে বুলি আপুনি ভাবে নেকি? জটি নাই পৰা বাৰু, সেইখিনিকে সমল হিচাপে লৈ আগবাঢ়ি গৈছে। কাৰণ আজিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক প্ৰাসংগিক, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক এতিয়াও মঞ্চস্থ হৈ আছে। আজিৰ তাৰিখতো বিভিন্ন ঠাইত বোধহয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ মঞ্চায়ন হ'ব, কিয়নো তেওঁৰ নাটকবোৰ পুৰণি নহয়। তাত কাহিনীবোৰ এনেকুৱা ধৰণৰ আছিলে, পুৰণি ভাৱটো নাহে আৰু যেন এতিয়া কৰা নতুন নাটকখনে যেন নিজৰ ভাৱ হয়। তাৰ লগতে তেওঁ যিখিনি গীত মাতৰ সমাহাৰ তাত নাটকৰ লগত কৰিছিল, সেইখিনি অতিকে সুন্দৰ, আৰু সেইখিনি গীতে মানুহক এনেও আকৰ্ষিত কৰে। যেনেকৈ ইমান তেওঁ খুব কম বয়সতে নাটক লিখিছিলে, শোণিতপুৰী নাটক বহুত কম বয়সতে কৰা, আৰু প্ৰথম নাটক এখন, আৰু সেয়া সকলোৱে জানেই শোণিতপুৰী কাহিনী ভাগ। গতিকে তেনেকুৱা পৌৰাণিক কাহিনী লৈ কৰিছিলে। আৰু গীত মাতবোৰত তেওঁ যথেষ্ট পৰীক্ষা নিৰীক্ষা কৰিছিলে। গছে গছে পাতি দিলে ফুলৰে শৰাই, অসমীয়া প্ৰথমটো আধুনিক গীত বুলি ক'ব লাগিব। তাৰ আগত যদিও গীত হৈছে,
এটাইতকৈ থলুৱা সুৰত কৰা আধুনিক গীত। তাৰ আগত যিবিলাক অসমীয়া গীত হৈছিলে সৰহসংখ্যক হয় শাস্ত্ৰীয় সংগীতৰ আধাৰত কৰা বা কিছু বঙলোৱা সুৰৰ প্ৰভাৱ পৰা গীত আছিলে। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই শোণিতপুৰ নাটকত এই গছে গছে পাতি দিলে ফুলৰ শৰাই এটা মানে যুগান্তকাৰী গীত। আৰু যিটো গীতত মানে তিনি থলুৱা সুৰ আমাৰ বিয়া নামৰ সুৰ তাত ব্যৱহাৰ হৈছিলে। বিয়া নামৰ সুৰ ব্যৱহাৰ কৰি তেওঁ গীতটোক ইমান আকৰ্ষণীয় কৰিলে মানুহে এবাৰতে শুনিলেই মনত ৰৈ যায় আৰু সকলোৱে ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে ভাল পায়। গতিকে তেনেকুৱা ধৰণৰ গীতৰ তাত সংমিশ্ৰণ কৰিছিলে। বাকী অন্যান্য নাটকসমূহতো গোটেইখনতে বহুত নাটক লিখা নাই, যিকেইখন লিখিছিলে গোটেইখনতে সংগীতৰে এটা মুখ্য ভূমিকা লৈছিলে। আৰু সংগীতৰ ব্যৱহাৰ প্ৰত্যেকখন নাটকতে গীতৰ ব্যৱহাৰ বৰ সুন্দৰ সুন্দৰ গীতবোৰ নাটকৰ গীত হিচাপে তেওঁ ব্যৱহাৰ কৰিছিল। গতিকে তেনেধৰণে আগবাঢ়ি ছবিখন কৰোঁতে তেনেকুৱা ছবিটো গীত আমাৰ তেওঁ নিজে ৰচনা কৰা ছবিত গোটেইকেইটা প্ৰায় লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা আছিলে। তেওঁ সুৰ কৰি পৰিৱেশন কৰাইছিলে ছবিত। ল'ৰাবোৰা কাক কয় ডালিমী নুবুজে তাক, তাৰপিছতে আকৌ পৰ্বতৰ ঢেকীয়া, এইবিলাক লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা আৰু তেখেতৰ সুৰ দি এই চিনেমাখনত জয়মতী চিনেমাত প্ৰয়োগ কৰিছিলে। গতিকে তেনেধৰণৰ কথাবোৰ আছিলে। সেইবিলাক একদম থলুৱা সুৰ। পৰ্বতৰ ঢেকীয়া পতীয়াবোৰ বিহুনাম এতিয়াও গায়, আগতেও গাইছিলে। সেই বিহুনামৰ কথা তেনেকৈ লৈ কৰা আৰু তেনেধৰণে কৰিছিলে। তাৰ বাহিৰেও বাকীবোৰ নাটকতো তেওঁ সংগীতৰ গীতবোৰৰ বৰ ধুনীয়াকৈ মানে শব্দ গাঁথনিয়ে হওক আৰু সুৰ সংযোজন হওক অতি মনোমোহা। গতিকে সংগীত প্ৰধান তেওঁ প্ৰত্যেকখন নাটকেই। কাহিনী আৰু সংগীত তেওঁ দুয়োটাকে সমানে গুৰুত্ব দি পেলাই মানে গোটেই নাটকখনেই হওক বা ছবিখনক অগ্ৰগতি দিবলৈ কাৰণে চেষ্টা কৰিছে। হয়, এইখিনিতে আপোনাৰ পৰা যিহেতু আপুনি সংগীতৰ লগত জড়িত বা বোলছবিৰ লগতো জড়িত, আজিৰ দিনটোত বিশেষকৈ যদি এটা গান নুশুনো অকণমান, সেইটো অকণমান আমাৰ এই অনুষ্ঠানটো আধৰুৱা হৈ ৰ'ব। গতিকে আপোনাৰ কণ্ঠত অকণমান এটা গীত আজিৰ দিনটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেই ভাল লাগিব। গতিকে অন্যান্য গীততকৈ মই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত আজিৰ দিনটোত মই ৰাইজলৈ বুলি শ্ৰোতা দৰ্শক বুলি আগবঢ়াম। জয় ৰূপ মুগ্ধ, জয় সুৰ মুগ্ধ, জয় জয় ৰূপ ৰূপ কুমাৰ, জয় 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 রূপে রহে, রূপে রহে, গন্ধে বর্ণে গানে, সুর লয় তালে মানে, সুর লয় তালে মানে, লোয়া লোয়া প্রাণরে পূজা, ওরখ পসার, জয় জয় রূপ রূপ কুমার, জয় 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 জয়, জয় রূপ মুগ্ধ, জয় সুর মুগ্ধ, জয় জয় রূপ রূপ কুমার, জয় 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 জয়। ধন্যবাদ জনাইছোঁ। গীতটি শুনি পেলাই আমাৰ দৰ্শক শ্ৰোতা আৰু বিশেষকৈ নতুন যিসকল শিকাৰু আছে তেখেতসকলেও উৎসাহ পাব। বোধহয় বহুতেই গীতটো শুনা নাই, কাৰণ কেলৈ সাধাৰণ সচৰাচৰ চলি থকা গীতবিলাকে বেছিকৈ শুনি থাকে। কিছুমান গীত হয়তো এতিয়াও শুনাই নাই, আমিয়ে কিছুমান গীত শুনা নাই। তো আপোনাৰ আজি কণ্ঠত এই গীতটো শুনি সঁচাই বৰ ভাল লাগিল। আৰু এতিয়া আহিছোঁ আপোনাৰ অকণমান ব্যক্তিগত কথালৈ। আপোনাৰ সংগীত জীৱনৰ কথা
বা আপোনাৰ গীতবিলাকৰ কথা বেলেগকৈ হয়তো কোৱাৰ প্ৰয়োজনেই নাই। অসমৰ প্ৰত্যেকজন দৰ্শক শ্ৰোতাই জয়ন্তনাথ নামটো ক'লেই জানে, আৰু আপোনাৰ চেনেল বা ছ'চিয়েল মিডিয়াই হওক সকলোতে আপোনাৰ গীতবিলাক উপলব্ধ। প্ৰথম আৰু আপুনি এইটো মই আজি দুটা লাইন শুনিম আপোনাৰ পৰা। ভূপেন হাজৰিকাৰ যিটো প্ৰথম গীত আছিল, হয়, সেই গীতটো আপুনি কণ্ঠদান কৰিছিল। মই জনামতে তাৰ আগতে সেই গীতটো বাণীবন্ধন হোৱা নাছিলে। এইটো আপোনাৰ কাৰণে এটা ডাঙৰ, মই বহুত মানে ডাঙৰ এটা কথা, আৰু আমাৰ নতুনৰ কাৰণেও বহুত ডাঙৰ এটা মানে কি সংৰক্ষণ বুলি মই এইটো কাৰণে ক'ম। তাৰ আগতে গীতটো আমি শুনাই নাছিলোঁ। নাই, বহুতে নাই শুনা। এই গীতটোৰ কথাটো কেনেকুৱা, বহুতেতো আগতে কৈছিলে, আমি সৰুকালত ভূপেন হাজৰিকাদেৱৰ প্ৰথম গীতটো হ'ল হেৰি কি কয়, আমাৰ এইটো অগ্নিযুগৰ ফিৰিঙতি মোৰ। কিন্তু কথাটো কেনেকুৱা হয়, তেওঁ সৰুতে গীতটো বহুত সৰুতে গাইছে, বেলেগৰ সুৰত গাইছে, বিষ্ণুৰাভাদেৱৰ সুৰত গাইছে, দেউতাকে লিখা গীতো গাইছে, ও মইনা কেতিয়া আহিলি তই, তেনেকৈ এইবিলাক বাণীবন্ধন কৰিবলৈ কলিকতালৈ গৈছে। কিন্তু নিজে তেতিয়া এটা গীত ৰচনা কৰি সুৰ কৰি গালে। এই কথাটো ডক্টৰ দিলীপ কুমাৰ দত্তৰ যিখন কিতাপ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনত, এই কিতাপখনত আচলতে এই গীতটো সন্নিৱিষ্ট আছে ভূপেন হাজৰিকাদেৱৰ প্ৰথম গীত বুলি। আৰু দিলীপ কুমাৰ দত্তক মই বহুতবাৰ লগ পাই একেলগ হৈছোঁ, আমি মৃত্যু পৰ্যন্ত আমি লগ পাওঁ, তেখেতৰ ভাল আছিলে আমাৰ সম্পৰ্ক। তেখেতে মানে ভূপেন দাই নিজেও জীৱিত কালত কৈ গৈছে সেইটোৱে প্ৰথম গীত বুলি। কিন্তু গীতটো বাণীবন্ধন কৰা নহ'ল তেওঁ জীৱিত অৱস্থাত। তাৰপিছত তেতিয়া তেওঁ প্ৰথমতে সুৰবোৰ পাহৰি গ'ল বহুতে, তেওঁ নিজেও পাহৰে কেতিয়াবা, ক'ৰবাত তেওঁ আগৰ লাইন পিছলৈ আগতকৈও গায়। কিন্তু সেইকাৰণে গানটোৰ সুৰটো বিচাৰি খোচাৰ কৰোঁতে আমাৰ সময় লাগিছিলে। সুৰটো আমাৰ তেওঁলোকৰ ঘৰৰ ভাই ভনীবিলাক, তেওঁ আগতে গান কৰিলে মানে ভাই ভনীবোৰ সকলোকে গানবোৰটো দিয়ে, শুনাই দিয়ে, শিকে, গায়। এতিয়া সুদক্ষিণা বাইদেৱে এই গানটো ভালকৈ শিকি লৈছিলে। এতিয়া বাইদেউ আমাৰ মাজত নাই, ঢুকালে, কিন্তু তেখেতে থকা অৱস্থাতে মই গানটো তেখেতৰ পৰা সংৰক্ষণ কৰিছিলোঁ। তাৰপিছত আৰু এগৰাকী ভনীয়েক, তেখেত হেৰি ৰ'জ বাইদেউ বুলি কওঁ আমি, তেখেতৰো এইটো গান অলপ অলপ মনত আছে, মানে আধাখিনিমান মনত আছে। তেনেকৈ বিভিন্নজনৰ পৰা, পৰিয়ালৰ লোকৰ পৰাহে গানটো সংৰক্ষণ কৰিব পৰা হ'ল শুদ্ধ ৰূপত। তাৰ উপৰিও ভূপেন দাই আমেৰিকাত ডক্টৰ দিলীপ দত্তৰ ঘৰত কেতিয়াবা গীত গুণগুণাই, তেনেকৈ গুণগুণাই থকা এটা পালোঁ মই। টেপ ৰেকৰ্ডাৰ তেখেতে আমেৰিকাতে ৰেকৰ্ড কৰি ৰাখিছিলে। তেনেকৈ ধৰণে সুৰটো তেনেধৰণে গোটোৱা হ'ল। এবাৰ আমি ভূপেন দাৰ ঘৰত মোৰ এটা অভিজ্ঞতা আছে। এই গীতটো বহু বছৰ আগতে এবাৰ যোৰহাটলৈ ভূপেন্দ্ৰ সংগীতৰ বিচাৰক, আমি এতিয়া ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগী বিচাৰক হৈ আহিছে তেখেতৰ ভাতৃ বলেন হাজৰিকা। বলেন দাই আকৌ সন্ধিয়া প্ৰতিযোগিতাৰ পিছত এই গীতটো অকণমান গাইছিলে, মোৰ মনত আছে। তাৰপিছত বলেন দা আৰু তেওঁলোকৰ ভাগিনী ঋতুপৰ্ণ শৰ্মা, বিখ্যাত গায়ক অসমৰ, ঢুকালে প্ৰয়াত, আৰু আমি কলিকতালৈ এটা বাণীবন্ধন কৰিবলৈ গৈছিলোঁ। যাওঁতে ভূপেন দাৰ ঘৰ পালোঁগৈ। ভূপেন দাৰ ঘৰত বিভিন্ন কথা ওলাইছে, বলেন দাই কথা কৰোঁতে এই গানটোৰ কথা ওলালে। মই ক'লোঁ এইটো গানটোৰ আপুনি কোৱাবাৰ বলেন দাক ক'লোঁ যে আপুনি কোৱাবাৰ মই শুনিছোঁ যোৰহাটত। তেখেতে ক'লে মই তেতিয়া পুৰাকৈ অলপ অলপ গাই পেলাই হেৰি কৰি থৈছোঁ, মনত আছিলে সৰুতে গোৱা। তেতিয়া ভূপেন দাই ক'লে মোৰো অলপ অলপ মনত আছে, পাহৰি গৈছোঁ বুলি আমাৰ আগত গুণগুণাই অকণমান গাই শুনালে। সেই সুৰটোও অকণমান মোৰ মনত থাকি গ'ল। কিন্তু মই ভবা নাছিলোঁ এইটো গান যে বাণীবন্ধন কৰিম। পৰৱৰ্তী সময়ত আমাৰ ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন, আজিকালি আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যন হ'ল, সেইটো আমাৰ ৰেজিষ্টাৰ হ'ল তেনেধৰণে নামটো। মই তাৰ সাংস্কৃতিক সম্পাদক হিচাপে আছোঁ কেন্দ্ৰীয় সমিতি। গতিকে আমাৰ এটা কিছু গীত সংৰক্ষণ বা প্ৰচাৰ প্ৰসাৰৰ আমাৰ কিছু কাৰ্যসূচী চলি থাকে। তাৰ মাজতে তেতিয়া আমাৰ সভাপতি আছিলে ডক্টৰ দিলীপ কুমাৰ দত্তদেৱ আৰু সম্পাদক ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকা। গতিকে আমি আলোচনা কৰি এই গীতটোৰ কথা অলপ মোক গোটেইবোৰ সুৰ গোটাই লৈ, সুদক্ষিণা বাইদেৱে গোৱাটো সকলো গোটাই লৈ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মোক অনুমতি দিলে গীতটো বাণীবন্ধন কৰিবলৈ, ডক্টৰ দিলীপ কুমাৰ দত্ত সভাপতি থাকোঁতে। তেতিয়াই মই মৰসাহ কৰি গীতটো বাণীবন্ধন কৰিলোঁ। মই গীতটো বাণীবন্ধন কৰাৰ অন্য একো উদ্দেশ্য নাছিলে, এই গীতটো শুনক, শুনি নতুন প্ৰজন্মৰ সকলোৱে শিকক, যিসকল ছাত্ৰ ছাত্ৰীয়ে ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰে
তেওঁলোকে অন্ততঃ শুদ্ধৰ ওপৰত গীতটো শিকক হয়। সেই বুলিহে মই গীতটো সাঁচি থলোঁ। হয়। মোৰ গোৱা ইমান ভাল নাই, সেই সময়ত মোৰ কিবা ভইচটো অকণমান কণ্ঠটো অকণমান গণ্ডগোল আছিলে, চৰ্দি চৰ্দি লাগি আছে, কিবা আছিলে, কিন্তু তথাপি মই বাদ্যযন্ত্ৰ কৰিলোঁ, কৰি পেলাই সেইটো ইউটিউব যোগে মুকলি কৰি থলোঁ। মানুহে শুনে, সেইটো বহুতে শুনিছে অসমত, আৰু বিভিন্ন ঠাইত ল'ৰা ছোৱালীয়েও গায়। হয়। আজিকালি বিভিন্ন প্ৰতিযোগিতাবিলাকতো গায়। হয়। তাৰোপৰি বিভিন্ন কৰ্মশালাত মই নিজেও বহু কৰ্মশালা শিকাইছোঁ ছাত্ৰ ছাত্ৰীসকলক গীতটো, গতিকে সেইকাৰণে বহুতে আজিকালি জনা হৈছে, গীতটোৰ বিষয়ে প্ৰসাৰ হৈছে, আৰু সেইটোৱে উদ্দেশ্য আছিলে আমাৰ গোবিন্দজংকী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এই লুপ্তপ্ৰায় গীতটো আকৌ ৰাইজলৈ উলিয়াই দি চৰ্চা কৰিবলৈ যাতে সুবিধা হয়, সেই উদ্দেশ্যে গীতটো বাণীবদ্ধন কৰিছিলোঁ। এইখিনিতে শ্ৰোতাদৰ্শকসকলক মই এটা কথা কওঁ, আজি শিল্পী দিৱসৰ দিনটোত আচলতে এটা কথা কোৱা হয়, যিয়ে শিল্পী খাব পাৰে তেওঁহে শিল্পী। যদিও কথাটো শুনিবলৈ অকণমান হাস্যৰসিক, কিন্তু তাত এটা তত্ত্বগধুৰ মানে ভাৱ আছে, আৰু সেই ভাৱটোক প্ৰকাশ কৰিবলৈ সক্ষম হোৱা অন্যতম যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ ভিতৰত জয়ন্তনাথ ডাঙৰীয়াৰো অন্যতম। মই এইটো কাৰণেই কৈছোঁ, মই একদম সৰু অৱস্থাৰ পৰাই নাথ ডাঙৰীয়াক পাইছোঁ, আৰু মোৰ অন্যতম এজন গুৰু সদৃশ ব্যক্তি, অতি শ্ৰদ্ধাৰ ব্যক্তি, যিজন মানুহক সৰুৰ পৰা দেখি আহিছোঁ, বেলেগ একো নাই, অকল সংগীত সংস্কৃতিৰ সাধনা, বোলছবিৰ কাম, এইবিলাকৰ মাজেৰে কেনেকৈ সমাজখনত এটা নতুন চিন্তাৰ খোৰাক দিব পাৰি, নতুনসকলক কেনেকৈ গতি দিব পাৰি, সেই কৰ্মতে আজি পৰ্যন্ত লাগি থকা এজন ব্যক্তি। যি নহওক, আপোনাৰ যিহেতু এই ভূপেন্দ্ৰৰ গীতটোৰ কথা ওলাইছে, অকণমান দুটা লাইন যদি আমি শুনিবলৈ পাওঁ। হয়, সেইটো গীতটো শংকৰ গুৰু লৈ ৰচনা কৰা গীত। ভূপেন্দ্ৰে বৰ কম বয়সতে 11 বছৰ 10 বছৰ 11 বছৰ বয়সতে ৰচনা কৰি সুৰ দিছিলে। সুৰ দিছিলে থলুৱা সুৰ, ভকতিৰ ভাৱ থকা সুৰ, আৰু 2 নম্বৰতে কথাখিনিও আছিলে গুৰুজনাক লৈ, শংকৰ গুৰুজনাক লৈ। গতিকে তেনেধৰণৰ গীতটো অকণমান মই গাই দিছোঁ। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। মোৰ গুৰু ঐ পবিত্ৰ বৰদোৱা থান, অশেষ যাতনা ভুঞ্জিলা শ্ৰীশংকৰ, ভুঞ্জিলা শ্ৰীশংকৰ, ধৰ্মৰ নামতে তুমি সকলো দুখলৈ পিঠি দিলা গুৰু, ধন্য অসম ভূমি মোৰ গুৰু ঐ, ধন্য অসম ভূমি। এনেধৰণৰ গীতটো গোটেই শংকৰ গুৰুজনাক লৈ কৰা গীত। কম বয়সতে তেখেতে তাৰ নিদৰ্শন দাঙি থৈ গৈছিলে, ভৱিষ্যতে যে গৈ এজন মহান শিল্পী হ'ব তাৰ প্ৰমাণ দি গৈছিলে 10-11 বছৰলৈ। আৰু সেই গোটেই পৰিৱেশটো তেওঁ হয়তো জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ সান্নিধ্য পাইছিলে, সেই তেতিয়াতে পাইছিল। সেইটো কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে দুয়োজনেই শংকৰদেৱকে আচলতে গুৰুজন বুলি মানি বহু গীত ৰচনা কৰিছে। বিষ্ণুৰাভাদেৱেতো বহুত গীত কৰিছে শংকৰ গুৰুজনাক লৈ। গতিকে তেনেধৰণৰ তেওঁ সেইকাৰণে বোধহয় তেওঁলোকৰ সান্নিধ্য পোৱাৰ কাৰণেই প্ৰথম গীতটো গুৰুজনাক লৈ ৰচনা কৰিলে। আমি অনুষ্ঠানৰ শেষ অংশলৈ আগবাঢ়িম লাহে লাহে। মই সুধিব বিচাৰিছোঁ, নাথ ডাঙৰীয়া বৰ্তমান কেনেধৰণেৰে ব্যস্ত আছে? মই গীত মাতৰ লগতেই ব্যস্ত। গীত, নাটক, চিনেমা, থিয়েটাৰ, এই কেইবাটাও দিশত মই কাম কৰিছোঁ। মই ভ্ৰাম্যমাণ থিয়েটাৰতো প্ৰায় 16 বছৰ সংগীত পৰিচালনা কাম কৰিছোঁ। প্ৰায় 70খনৰ অধিক নাটকত মই সংগীত দিছোঁ। কেইবাটাও নাট্যদল, থিয়েটাৰ ভাগ্যদেৱী, ৰাজতিলক থিয়েটাৰ, শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ, এনেকৈ বিভিন্ন আগশাৰী থিয়েটাৰ। আৰু বৰ্তমান আমি জানিবলৈ পাইছোঁ আপোনাৰ এখন নতুন ছবি হৈ আছে। মই তাৰমানে ছবি জগতটো কাম কৰিছোঁ 1985 চনৰ পৰাই।
মোৰ গুৰু আছিলে দাৰা আহমেদ, অসমৰ এজন স্বনামধন্য পৰিচালক, ঢুকালে এতিয়া তেখেত নাই। তেখেতৰ লগত মই প্ৰায় 10খন ছবিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছোঁ আৰু কৰি পিছত নিজে কৰিবলৈ লৈছোঁ। নিজে প্ৰথম হৃদয় কোপা গান বুলি এখন ছবি কৰিছিলোঁ, 2004 চনত মুক্তি পাইছিলে। সেই সময়ত আমাৰ অকণমান বেয়া আছিলে, সেই সময়তে হলবোৰ বন্ধ হৈ গৈছিলে। হলবোৰত কোনোবা দুটামান হলত উগ্ৰপন্থীয়ে বম ব্লাষ্ট কৰিলে, যিটো কাৰণে হলবিলাকে বন্ধ কৰি দিলে, কোনো নোযোৱা হ'ল। সেই সময়তে ছবিখন মোৰ মুক্তি পাইছিলে। সেইকাৰণে ব্যৱসায়িকভাৱে সফল হ'ব নোৱাৰিলোঁ। ছবিখন মোটামুটি মানুহে চাই ভালেই পাইছিল। তাৰ পৰৱৰ্তী সময়ত মই চাহ জনগোষ্ঠীসকলৰ ভাষা আৰু অসমীয়া ভাষাত মিলাই এখন ছবি কৰিলোঁ, কৰ্মাকে ৰাতি বুলি। সেইখন 2014 চনত মুক্তি পাইছিলে। তাৰপিছত এতিয়া মই এখন ছবি কৰি আছোঁ, প্ৰায় সমাপ্তি পথত। মাৰ্চৰ 22 তাৰিখে ছবিখন মুক্তি লাভ কৰিব অসমৰ সকলো চিত্ৰগৃহত। নামটো হ'ল ৱাইড এংগল। মই ডক্টৰ নগেন শইকীয়া ছাৰৰ এটি বিখ্যাত গল্প, চুটিগল্পক মই ছবিলে ৰূপান্তৰিত কৰিছোঁ। আৰু 1983 চনৰ যি অসমৰ গণ আন্দোলন, ছাত্ৰ আন্দোলন, সেই সময়ৰ তাৰ ওপৰত ভিত্তি কৰা নহয়, কাহিনীভাগ অলপ বেলেগ। এজন নিৰ্ভীক সৎ সাংবাদিকৰ জীৱনগাথা পৰিস্ফুট হৈছে তাতে। খালি সময়টো পটভূমিটো হ'ল 1983 চন। গতিকে মই অকণমান কষ্ট হৈছে ছবিখন কৰোঁতে। 83 চন, এতিয়া 2023 মই 83 চন বনাব লগা হৈছে, পূৰা 40টা বছৰ পিছত। গতিকে 40 বছৰ আগৰ অসমখন কেনেকুৱা আমি দেখিছোঁ। আমি সেইখন আন্দোলনকাৰী আছিলোঁ আৰু আমি বহুতবাৰ কাৰাবাস কৰিছোঁ বা পুলিচী অতিশাৰ্যৰ সন্মুখীন হৈছোঁ। গতিকে আমাৰ সেইবোৰ চকুৰ আগত জল পটকৈ জিলিকি আছে। গতিকে অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ হৈছে, মানে প্ৰদৰ্শন কৰা হৈছে, যাতে মানুহে আকৌ গম পায় বহুতো। কাৰণ অসম আন্দোলন ইমান বৃহৎ আন্দোলনৰ ওপৰত ছবি খুব কম। দুখন এখন সংকল্প বুলি এখন ছবি হৈছিলে, তাৰ পৰা আজি 20 বছৰৰ ভিতৰত কোনো ছবি হোৱা নাই। সেইকাৰণে আমি অকণমান চেষ্টা কৰি চালোঁ, ক'ব নোৱাৰোঁ সফল হওঁ নকওঁ কি হওঁ। তথাপি 1983 চনটো বনাবলৈ যথেষ্ট কষ্ট কৰিব লগা হৈছে। আৰু ছবিখন আমিও এই পেজৰ শ্ৰোতা দৰ্শকসকলক কৈছোঁ যে 22 মাৰ্চত ছবিখন চিত্ৰগৃহলৈ আহিব। তাত অভিনয় কৰিছে মুখ্য চৰিত্ৰত তপন দাস ডাঙৰীয়াই, মোৰ পৰিচালনা আৰু সংগীত পৰিচালনা, আৰু দুটি গীতত কণ্ঠ দিছে জুবিন গাৰ্গে। জুবিন গাৰ্গে এটা সৰু চৰিত্ৰত অভিনয় কৰিছে ছবিখনত। গতিকে তেনেধৰণে ছবিখন আমিও আশা ৰাখিছোঁ ছবিখন খুব সুন্দৰ হ'ব। আৰু নাথ ডাঙৰীয়াৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা সফল হ'ব। আৰু অনাগত দিনতো আমাক এনেদৰে বহুত ছবি হওক, গীত হওক, নতুন নতুন গীতৰ কামো কৰি আছোঁ, বিভিন্ন গীতৰ কাম কৰি আছোঁ। খালি খুব কমাৰ্চিয়েলি ব্যৱসায়িকভাৱে মই গীতবোৰ হেৰি নকৰোঁ। মই আগৰ পৰাই গীত যিবোৰ মই কৰিছোঁ, যিমান গীতেই কৰিলোঁ, প্ৰায় 500 শতাধিক গীত কৰিছোঁ মই। সুৰ কৰা, নিজে গোৱা, আনেও গাইছে। আমাৰ শ্ৰদ্ধাৰ ভূপেন দাৰ পৰা আদি কৰি আশা ভোছলে, কুমাৰ চানু, ভাৰতবৰ্ষৰ বিভিন্ন জ্যেষ্ঠ গায়কসকলে, জনপ্ৰিয় গায়কসকলে গাইছে। কিন্তু মই কথাখিনি সদায় গুৰুত্ব দিওঁ গীতৰ, তাৰ ওপৰতে মই সুৰটো কৰোঁ। মই বেলেগকৈ মানে সেই কথাত গুৰুত্ব দি কৰাৰ কাৰণে গীতবোৰৰ এটা নিজস্ব মানদণ্ড আছে, আৰু সেইটো বজাই ৰাখিয়ে মই গীতবোৰ কৰিছোঁ। গীতি সাহিত্যটো বহুত ডাঙৰ কথা। আজিকালি গীতবিলাকক দেখিছোঁ গীতি সাহিত্যটোক প্ৰাধান্য নিদিয়াৰ কাৰণে স্থায়িত্ব লাভ কৰে। নহ'লে আজিকালি গীতটো বহাগৰ বিহুৰ কাৰণে বনায়, বিহুত প্ৰগ্ৰেম কৰিবৰ কাৰণে। সঁচা কথা ক'বলৈ গ'লে শুনিবলৈ বেয়া। আমাৰ গায়ক গায়িকা জনপ্ৰিয় খুব ভাল ভাল গায়ক গায়িকা আছে, কণ্ঠ বহুত ভাল, গায় ধুনীয়াকৈ। কিন্তু তেওঁলোকৰ সেই গীতটোৰ স্থায়িত্ব ইটো বিহুৰ পৰা ইটো বিহু, ইটো বিহু নাপায়গৈ, আৰু এটা ওলায় আৰু তেতিয়া সিটো তললৈ পৰি যায়। তেনেকুৱা হয়। মানুহৰ এবছৰৰ এটা আয়ুস লৈ গীতবোৰ কৰে, মানে তেওঁলোকৰ টাৰ্গেটটো তেনেকুৱা হয়। বহুতে চায়, মিলিয়ন মিলিয়ন ভিউজ হয়, কিবা হয়, বা তেওঁলোকে বহুত সাংস্কৃতিক অনুষ্ঠান কৰে অসমৰ চুকে কোণে। কিন্তু এই স্থায়ী ৰূপ লোৱা মই খুব কমেই দেখিছোঁ। কিন্তু সেইকাৰণে আমি যিবোৰ গীত মানে ভাবোঁ, ভূপেন দাৰ গীত বা জয়ন্ত হাজৰিকাৰ গীত, ভৱেন মহন্ত ডাঙৰীয়া, এইবিলাকৰ গীতবোৰ আজিও চিৰযুগমীয়া হৈ আছে। আৰু এতিয়াও বিহু মঞ্চত এইবোৰ গীত গায় মানুহে, বা অন্যান্য মঞ্চতো গায়, আমি নিজেও গাওঁ। গতিকে সেই গীতবোৰৰ স্থায়িত্ব আছে বুলি আমি ভাবোঁ। আৰু সেইকাৰণে হৈছিলে যে তাত গীতি সাহিত্যৰ মানদণ্ড অতি উন্নত আছে। তাৰ লগত সামঞ্জস্য থকাকৈ তেওঁলোকে সুৰ সঞ্চাৰ কৰিছিলে আৰু তেনেধৰণে গীত পৰিৱেশন কৰিছিলে। নাথ ডাঙৰীয়া, শেষত পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। আজি ইমান ব্যস্ততাৰ দিনটোত আমাক আজি ইমানখিনি সময় দিলে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ পেজ আৰু চেনেলৰ ফালৰ পৰা। আৰু শেষত সুধিব বিচাৰিছোঁ
যিসকলে নতুনকৈ বোলছবি নাটক বা সংগীতৰ দিশটোত জড়িত হৈছে তেখেতসকলক আপুনি আজিৰ দিনটোত কেনেধৰণৰ বাৰ্তা দিব আৰু কেনেধৰণে আগুৱাই গ'লে তেওঁলোক সফল হ'ব, লগতে শেষত আপোনাৰ এটি গীত অকণমান শুনি পেলাই অনুষ্ঠান আমি সামৰণি মাৰিম। আচল কথাটো এইটোৱেই যে জ্যোতিপ্ৰসাদ আগৰৱালা আজি বিশেষ দিনটো তেখেতে যিটো কষ্ট কৰি ছবিখন কৰিছিলে বা গীত মাত কৰিছিলে, নাটক লিখিছিলে, তেখেত চাহ বাগিচাৰ মালিক হৈও আচলতে সকলো সৰ্বশান্ত হৈ যায় পিছলৈ। আৰু নিজে এনেই কৰা নাছিলে, তেখেতে শিকিছিলে। তেখেতে ছবি নিৰ্মাণৰ কাম জাৰ্মানীত বা এইবিলাকত শিকিছিলে। গীতৰ ৱেষ্টাৰ্ণ মিউজিকৰ সম্পূৰ্ণ কোৰ্চ শিকিছিলে ট্ৰিনিটি স্কুল অফ মিউজিক লণ্ডনত। গতিকে তেওঁ ৱেষ্টাৰ্ণ মিউজিক শিকিলে। ট্ৰিনিটি স্কুল অফ মিউজিকত পাশ্চাত্য সংগীত শিকি আহি ইয়াত প্ৰথমটো গীত তেওঁ সুৰ কৰিলে গছে গছে পাতি দিলে ফুলেৰে ভৰাই, এটা বিয়া নামৰ ওপৰত সুৰ কৰা গীত। গতিকে তেওঁ প্ৰয়োগ কৰিলে, তেওঁ পিয়ানোতে সুৰ কৰিছিলে বা তেনেকুৱাতে। গতিকে কিন্তু তেওঁ মানে যদিও পশ্চিমীয়া সংগীত শিকি আহিছিলে, তেওঁ কিন্তু আমাৰ নিজৰ লোকসংগীত বা আমাৰ থলুৱা সুৰকে ভিত্তি কৰি কামখিনি কৰিছিলে। গতিকে সেই কথাটো মনত ৰাখিব লাগিব নতুন প্ৰজন্মৰ কাৰণে। মই সেইটোৱে ক'ম, আমি ইমান ক'ব পৰা ব্যক্তি নহয়, তথাপিও এই যে শিকি লৈ ভালকৈ হজম কৰি লৈ বস্তুটো নিজৰ থলুৱা আমাৰ নিজৰ হেৰিত প্ৰয়োগ কৰক আৰু কৰি গৈ সময়ৰ লগত কিছু সলনি হ'বই, কাৰণ এতিয়া সেইটো ৰূপান্তৰহে লগত ধুনীয়া কৰে বুলি জ্যোতিপ্ৰসাদেই কৈ থৈ গৈছে। গতিকে সময়ৰ লগত কিছু কাৰিকৰী দিশত বা বৈজ্ঞানিক ইমান বিজ্ঞান আগবাঢ়ি গৈছে, বহুত বস্তু সলনি হৈছে, সেইটো বেলেগ কথা। কিন্তু তাৰ লগত আকৌ আমাৰ সুৰবোৰ সলনি হৈ যোৱা নাইতো, সুৰবোৰ একে আছে বা লোকসংগীতৰ সুৰবোৰ একে আছে, তাৰ ওপৰত ব্লেণ্ড কৰি বেলেগ কৰিব পাৰি, বেলেগ কথা। কিন্তু যাতে সেইখিনি বিকৃত নকৰে বা হেৰি নকৰে, সেইবোৰকে তেওঁলোকে দেখুৱাই থৈ গৈছিলে। সেই আদৰ্শৰে আগবাঢ়িলে আচলতে স্থায়ী এটি সুস্থ চিন্তাৰ গীত মাত বা সংগীতৰ চৰ্চা হ'ব বুলি মই ভাবিছোঁ, আৰু তাকেই কৰা উচিত বুলি মই ভাবোঁ। অতি বেছি ব্যৱসায়িক কথাটো চিন্তা নকৰি, হয় ব্যৱসায়ো কৰিব লাগিব, পেটত গামোচা বান্ধি কোনোৱে থাকিব নোৱাৰে। আমাৰ শিল্পীসকলৰ প্ৰায় অৱস্থা খুব বেয়া হয়, সেই অৱস্থাটো খুব বেয়া হয়। আজিকালি অলপ বাৰু উন্নত হৈছে, কিন্তু এটা সময়ত আমি নিজে দেখিছোঁ বহুকেইজন অসমৰ জনপ্ৰিয় স্বনামধন্য শিল্পী এনেকুৱা দুৰৱস্থা হৈ তেওঁলোক সংসাৰৰ পৰা বিদায় ল'ব লগা হৈছে, তাক নক'লে নেদেখিলে বুজি নাপায়। গতিকে সেইটো হৈছিলে এটা সময়ত তেওঁলোকে ভবাই নাছিলে এনেকুৱা যে হ'ব, যে শেষ অৱস্থাত আমাৰ বেমাৰ আজাৰ হ'ব, বহুত লাখ লাখ টকা লাগিব, কেনেকৈ আমি চিকিৎসা কৰিম, কি কৰিম, এইবোৰ কথা চিন্তাই নকৰিলে। ৰাতি দিন অসমৰ ইমূৰৰ পৰা সিমূৰতে গাড়ী এখন লৈ ঘূৰি ফুৰে, বিদায়হে গ'ল, গানেই গাই গ'ল। ৰাইজক আমোদ দিবলৈ বিহু মঞ্চ হওক অন্যান্য মঞ্চ ৰাইজক আমোদ দিবলৈ তেওঁলোকে বিভিন্ন অনুষ্ঠান কৰি গ'ল, টোপনি ক্ষতি কৰিলে, আমুক কৰিলে, তমুক কৰিলে, বহুত জেগাত খোৱা বোৱা বেলেগ দৰে। এইবিলাক হোৱাৰ কাৰণে পৰৱৰ্তী সময় শেষলৈ তেওঁলোকৰ বিভিন্ন মানে বেমাৰ আজাৰে লগ ল'ব ল'লে, আৰু তেনেধৰণৰ হৈ বহুত শিল্পী আমাৰ মাজৰ পৰা অকালতে হেৰুৱাইছোঁ আমি। অতি মানে টেলেণ্টেড কিছু লোকক আমি অকালতে হেৰুৱাইছোঁ। গতিকে তেনেকুৱা হয়, সেইটো নোহোৱাকৈ সেইটো হ'লেও আমি এৰি দিব নোৱাৰোঁ। শিল্পীসকলে যাতে অকণমান আৰ্থিক অৱস্থাটো উন্নত হয়, তেওঁলোকে অকণমান নিজে স্বচ্ছল অৱস্থাৰে খাই বৈ থাকিব পাৰে, সেই কথাটো আচলতে চিন্তা কৰি বৰ লাগে লগত। কিন্তু সেইটোকে চিন্তা কৰি তেনেই বিকৃতকৰণ আৰু বজোৰা চিন্তাধাৰা কিছুমান কাম কৰিলে ভৱিষ্যত প্ৰজন্মই কিন্তু আকৌ প্ৰশ্ন তুলিব কি কৰিছিল বুলি। গতিকে আমি সেইটো চিন্তা কৰিব লাগিব, ভৱিষ্যত প্ৰজন্মক সুস্থ চিন্তাধাৰা গীত মাতৰ তেওঁলোকক শিক্ষাদান বা আকৰ্ষিত কৰিব লাগিব। আমি নিজেও সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীবিলাকক, মোৰ এখন সৰু স্কুল আছে, তাত শিক্ষাদান কৰোঁ। অসমৰ এই পুৰণা জাতিযুগীয়া গীতসমূহক তেওঁলোকক শিকাওঁ যে এইবোৰে আমাৰ গীত, তেনেধৰণে শিকাওঁ। তেওঁলোকে তেনেকৈ লৈছে বাৰু কিছু ল'ৰা ছোৱালী, গতিকে সেইটো যাতে সকলোৱে কৰে, এইটোকে মই নতুন প্ৰজন্মলৈ বা এতিয়াৰ শিল্পীসকললৈ মোৰ ফালৰ পৰা বাৰ্তা। আৰু বিশেষ নকওঁ, যথেষ্টখিনি সময় আমি কথা পাতিলোঁ। গানৰ মানুহ, প্ৰাণৰ মানুহ, চেনেল আৰু পেজ, তাৰ গোটেই সমূহ দৰ্শক শ্ৰোতাক মই আজিৰ দিনটোত, শিল্পী দিৱসৰ বিশেষ দিনটোত সকলোকে শুভেচ্ছা জনাই মোৰ এই কথোপকথনৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শেষত এই অনুষ্ঠানটো চাই থকা প্ৰত্যেকজন দৰ্শক শ্ৰোতাক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়তো আমি নাট্যমৰীয়াৰ লগত বহুত কথা পাতিম আৰু বহুত কথা পাতিবলগীয়া আছে, জানিবলগীয়া আছে। কিন্তু আজিৰ এই বিশেষ দিনটোত আমি এইখিনিতে আপোনালোকৰ পৰা বিদায় লৈছোঁ।
সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।